তো নমস্কাৰ বন্ধুসকল, আজি মই লৈ আহিছোঁ লেমন গছৰ ডালেৰে কিদৰে ডাইৰেক্ট কলম নিদিয়াকে ৰুব পাৰি। হয় বন্ধুসকল, আধুনিক পদ্ধতিত এনেকুৱাকে ডাইৰেক্ট ৰুব পাৰি। এইখন ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ ডিটেইলছ পাই যাব, ভিডিঅ'খন শেষলৈকে চাব। তো বন্ধুসকল, প্ৰথমতে আমি লেমু গছৰ পৰা এনেকুৱা ডাঙৰ হোৱা গছৰ পৰা পুৰত হোৱা ডাঙৰ চাই দানি কাটি ল'ব লাগিব। তাৰপিছত এনেদৰে তলৰ ভাগবোৰ কাটি লৈ পাতবোৰ এনেদৰে গুচাই পেলাব লাগিব। ইয়াৰ পিছত ডাঙৰ চাইড পিনে জং বনাই ল'ব লাগিব আৰু সৰু ভাগ পিনে ঘূৰণীয়া গলকে কাটি ল'ব লাগিব। সকলো কেইটাকে সেম প্ৰচেছত কৰিব লাগিব। যিমানখিনি ৰুব আমি 5ডাল ৰুম। তাৰপিছত চম্পা কল লৈ এনেদৰে কাটি লোৱাৰ লগতে পিয়াজ লৈ এনেদৰে কাটি ল'ব লাগিব। তাৰপিছত আৰু এল'ভেৰা লৈ এনেদৰে সকলো আমি কটা লেমন গছ দানিবোৰ এনেদৰে লগাই দিব লাগিব, দুই চাইডে দিয়ে এনেদৰে। তাৰপিছত আমি কটা কলবোৰ এনেকুৱাকে দাঙি সোমাই দিব লাগিব। ইয়াৰ পিছত পিয়াজবোৰ এনেকুৱাকে কাটি ল'ব লাগিব। যদি কটা হয় তেনেহলে ওপৰৰ ভাগবোৰ পিয়াজৰ তলত সোমাই দিব লাগিব, এনেদৰে সকলো কেইটাকে। তাৰপিছত গোবৰ সাৰ মিহলোৱা মাটিত আৰু সাৰ আৰু ভিটামিন দি কেনা এনেদৰে দানিবোৰ পুতি দিব লাগিব মাটিত সকলো কেইটাকে। তাৰপিছত ৰোৱা হলে সাৰ আৰু ভিটামিন দি লগতে পানীও দিব লাগিব। ইয়াৰ পিছত বাঁহৰ এনেকুৱা বনাই ল'ব লাগিব যাতে অলপ অলপ হাৱা পাই। আমি মাছ মৰা পলকে দিছো, আপুনিও দিব পাৰিব থাকিলে। তাৰপিছত কাপোৰ ঢাকি দিব লাগিব। 25 দিন হোৱাৰ পিছত আমাৰ পুলিবোৰ এনেকুৱা হৈছে। তাৰপিছত পানী দি এনেদৰে উখালি চাম শিপাবোৰ ওলাইছে নে নাই। পিছত দেখা যাব সকলোবোৰ গছবোৰতে শিপাবোৰ ওলোৱা দেখা যাব এনেকুৱা।
তাৰপিছত কলগছ কাটি আনি এনেদৰে কাটি ল'ব লাগিব। তাৰপিছত পচলাৰ নিচিনা বনাব লাগিব। তাৰপিছত এনেকুৱা কটা হ'লে এনেদৰে ভিটামিন লৈ মিক্স কৰি তাৰপিছত মাটিবোৰো মিহলাই দিব লাগিব। তাৰপিছত এনেদৰে তাপত ভৰিব লাগিব। এনেদৰে সকলোকেইটাকে ভৰি লোৱা হ'লে তাৰপিছত এনেদৰে গোটা খুন্দি আমাৰ পুলিবোৰ এনেদৰে ৰুইছো। সকলোকেইটাকে এনেদৰে চেম প্ৰচেছত ৰুব লাগিব ভালকে, এনেকুৱা ধৰণৰে। তাৰপিছত পানী দিব লাগিব। 120 দিন হ'ল আমাৰ পুলিবোৰ। 150 দিনৰ পিছত আমাৰ পুলিবোৰ লেমন গছবোৰৰ পৰা লেমন হোৱা দেখিব। এনেদৰে আমি আন এটা ঠাইত ট্ৰান্সফাৰ কৰি ৰুইছিলো।